যি মানুহজন কৈ থাকে ভৰিটো বিষাই থাকে আপুনি ল'ব পাৰে, বিষৰ কাৰণে ভাল। যিকোনো ধৰণৰ কমৰ বিষ আছে 1 পৰা 7 দিন লগাই দিব, কাটি গৈছে লগাই দিব, তেজ কৰা বন্ধ। যিকোনো ধৰণৰ গাঁঠি বিষ আছে লগাই দিব, বিষৰ কাৰণে আৱিষ্কাৰ লগালে হয় পৰিষ্কাৰ। কোনোবাই ভাবি আছে দামটো কিমান, আপুনি ফাৰ্মাচীত কিনিবলৈ যাব 130 টকা ল'ব, 130 টকা দিব নালাগে। কোম্পানীৰ তৰফৰ পৰা আপুনি ডিছকাউণ্ট পাই যাব, হোলচেল ৰেট পাইকাৰী ৰেটত পাই যাব, কেৱল মাত্ৰ 50 টকা দিব। যিকোনো ধৰণৰ চোট লগা, আঘাত পোৱা, খুন্দা খোৱা, লৰি যোৱা, পৰি যোৱা, গাঁঠি বিষ আছে লগাই দিব। আপুনি এবাৰৰ কাৰণে ইউজ কৰি চাব পাৰে, মাত্ৰ 50 টকা দিব। ফাৰ্মাচীত কিনিবলৈ যাব দামটো অলপ বেছি ল'ব, আপুনি এবাৰৰ কাৰণে ইউজ কৰি চাওক। যিকোনো ধৰণৰ চোট লগা, আঘাত পোৱা, খুন্দা খোৱা, লৰি যোৱা, পৰি যোৱা, গাঁঠি বিষ আছে লগাই দিব। বিষৰ কাৰণে ভাল, আপুনি এবাৰৰ কাৰণে ইউজ কৰি চাব পাৰে। লেবৰেট কোম্পানী চাই ল'ব। আর কারো লাগে ইচ্ছা নিয়ে যাবেন, যেমন তোমার ব্যথা আসছে লাগাই দেবেন, কাইটে গেছে লাগাই দেবেন, রক্ত পড়া বন্ধ।